আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে ইতিমধ্যে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত প্ৰায় 4,78,992 গৰাকী মানুহৰ নাম ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে। এতিয়া আপোনাৰ নামটো ভোটাৰ তালিকাত আছে নে নাই বা আপোনাৰ নামটো কৰ্তন হৈছে নে নাই সেইখিনি আপোনাৰ জনাটো অতি প্ৰয়োজন। এতিয়া কেনেকৈ জানিব যে ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই সেইখিনি চাবৰ বাবে প্ৰথমতে আপোনালোকে ভোটাৰ তালিকাটো চেক কৰিব লাগিব। যে ভোটাৰ যিহেতু 4,78,992 গৰাকী মানুহৰ নাম কৰ্তন হৈছে, তাৰ ভিতৰত হয়তো আপোনাৰ নামটো থাকিব পাৰে। সেইবাবে যদি আপোনালোকে চাব বিচাৰে যে আপোনালোকে ক'তো যাব নালাগে, অতি সহজ উপায়েৰে চাব পাৰিব ঘৰত বহিয়ে যে ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই, না আপোনাৰ নামটো কৰ্তন হৈছে, সেইখিনি আপোনালোকে চাব পাৰিব। কেনেকৈ চাব পাৰিব? আপোনালোকে যিটো মোবাইলৰ জৰিয়তে ভিডিঅ'টো চাই আছে সেইটো মোবাইলৰ জৰিয়তে অতি সহজ উপায়েৰে আপোনালোকে চাব পাৰিব যে ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই। এতিয়া কেনেকৈ চাব পাৰিব আপোনালোকক আমি এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য সহকাৰে দেখুৱাই দিম। এইখিনি আপোনালোকৰ জনাটো অতি প্ৰয়োজন, নহ'লে হয়তো আৰু বেছি দিন সময় নাই। যদি আপোনাৰ নামটো কিবা কাৰণত ভোটাৰ তালিকাত অহা নাই তেনেহ'লে আপোনালোকে অভিযোগ কৰিব পাৰিব। তাৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছে। বিভিন্ন তথ্য ইতিমধ্যে চৰকাৰে মুকলি কৰি দিছে। এতিয়া প্ৰথমতে আপোনালোকে এবাৰ চাই লওক যে ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে কৰ্তন হৈছে। তেনেহ'লে মোবাইল স্ক্ৰীনত আমি আপোনালোকক দেখুৱাই দিম। ভোটাৰ লিষ্টটো আপোনালোকে চাবৰ বাবে বা ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰিবৰ বাবে কি কৰিব লাগিব? প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। গুগল অথবা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ইয়াত আপোনালোকে লিখি দিব www.voter। ইয়াত আপোনালোকে চাব পাৰিছে আহি গৈছে www.voters.eci.gov.in। ইয়াত আপোনালোকে ক্লিক কৰি দিব অথবা আপোনালোকে সম্পূৰ্ণকৈ লিখি দিব। আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগলত অথবা ক্ৰম ব্ৰাউজাৰত www.voters.eci.gov.in এইটো লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব আপোনালোকৰ সন্মুখত সাৰ্চ ইন ইলেক্টৰেল ৰোল বুলি ইয়াত আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন নতুন পেজ আহি যাব। এনেকুৱাকৈ নতুন পেজ আহি যাব। নতুন পেজ অহাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব সেইখিনি আমি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে ভোটাৰ লিষ্টটো আপোনালোকে চাবৰ বাবে বা আপোনাৰ নামটো ভোটাৰ তালিকাত আছে নে নাই বা কৰ্তন হৈছে নেকি সেইখিনি চাবৰ বাবে আপোনালোকে ইয়াৰ পৰা বাছি ল'ব লাগিব তথ্যসমূহ। ইয়াত প্ৰথমতে আপোনালোকে ইয়াত ক্লিক কৰি লেংগুৱেজটো চিলেক্ট কৰি ল'ব। আপোনালোকে অসমীয়াত চাব বিচাৰে নে হিন্দীত না বাংলাত, কোনটো ভাষাত চাব বিচাৰে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত প্ৰথমতে আপোনাৰ সকলোতকৈ সহজ উপায়েৰে আপোনালোকে চাব পাৰিব কেনেকৈ। ইয়াত আপোনালোকে ক্লিক কৰি দিব EPICৰ দ্বাৰা সন্ধান কৰক। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব। ইয়াত চাব পাৰিছে চিলেক্ট লেংগুৱেজ, ইয়াৰ পৰা আপোনালোকে অসমীয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে ৰাজ্য ষ্টেটটো, ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আসামটো চিলেক্ট কৰি ল'ব। আসামৰ ওপৰত ক্লিক কৰি দিব। আসামটো চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে কি কৰিব লাগিব? ইয়াত চাব পাৰিছে EPIC নম্বৰ। আপোনাৰ ভোটাৰ আইডিৰ পিছফালে এটা নম্বৰ দিয়া আছে। আপোনাৰ ভোটাৰ আইডিৰ সন্মুখতে চাব যে এখন নম্বৰ দিয়া আছে। সেই নম্বৰটো ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। যিটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড আছে, ভোটাৰ আইডি কাৰ্ডখনত আপোনালোকে চালে গম পাই যাব যে এটা নম্বৰ দিয়া আছে। সেই নম্বৰটো আপোনালোকে এইটো ঘৰত বহুৱাই দিব। নম্বৰটো এইটো ঘৰত বহুৱাই দিয়াৰ পিছত ইয়াত চাব পাৰিছে এখন কেপচাৰ শ্ব' হৈ আছে। এই কেপচাৰটো এইটো ঘৰত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত যেতিয়া আপোনালোকে ইয়াত চাৰ্চত ক্লিক কৰি দিব, চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ তথ্যখিনি আহি যাব।
আপোনাৰ নামটো আহি যাব, আপোনাৰ গাঁৱৰ নাম সকলোবোৰ তথ্য আহি যাব। যদি আপোনাৰ নাহে তেনেহ'লে আপোনালোকে ভাবি ল'ব আপোনাৰ নামটো কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা। এনেকৈ আপোনালোকে চাব পাৰিব যে আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে নে নাই।